হেল্ল' বন্ধুসকল, আপোনালোক সকলোকে আমাৰ হাহু আহক চেনেললৈ স্বাগতম জনাইছোঁ। আমাৰ হাহু আহক চেনেলটো কিন্তু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। শিয়াল আহিলি নেকি? ঐ মোক খিয়াল বুলি নামাইতে কৈছো দে, মাৰি দিম কেতিয়াবা। মোৰ নাম ৰাহুল হয়, ৰাহুল বুলি মাতি। হ'ব দে গোটাই, তই গোটাই কেল ৰাহুল নহ সুখনা পাটনাৰ আহিলি? ভোলা আহিলো ৰ। তোক দেখোন বহুত দিনৰ মূৰত দেখা পালে ভোলা। পাটনাৰ, মোৰ মামাৰ বিয়া আছিল ৰ, সেইকাৰণে আহিছো বহুত দিনৰ মূৰত। কথা সেইটোৱে, বিয়াত কিজন ঠিকছে খালি ন? পাটনাৰ তামান খালো, পেট ভৰ্তি হৈ গৈছে একদম। পাটনাৰ, আজিতো মোৰ স্কুল আহিব ইচ্ছা নাছিল। বিয়াত মাংস ভাতে খাই ৰাতি যিটো হাগা আছি, 11-12তকৈও বেছি গেছো। আজি ঘৰত স্কুল নাহো বুলি কোৱাৰ লগে লগে মাৰ মুখৰ পৰা যিটো গালি উলছি বাপৰে, শুনি ভয় খাই গেছো। সেইকাৰণে আহিব লগা হৈছে দে। মানে মায়েৰে গালি খাই স্কুল আহিছে ন? ছাত্ৰসকল গুড মৰ্ণিং। আহিলে চালা এডাল, ই চালা স্কুলত লেবেল দিবা আহে নে পঢ়াবা আহে মই বুজিয়ে নাপাওঁ। তাত ড্ৰেছ পাতি চাচোন, তাৰ অফিচতে যেন আহিছে। নমস্কাৰ ছাৰ। নমস্কাৰ নমস্কাৰ, তোমালোকৰ খবৰ ভালনে? আৰু ভোলা, তই ইমান দিন কিয় অহা নাছিলি? ছাৰ, মোৰ মামাৰ বিয়া আছিল। মামাৰে বিয়া কাৰ লগতে? আপিৰ লগত ছাৰ। পাগলা, আপিৰ লগত বিয়া বুলি ময়ো জানো, কাবাৰ আৰু আপাৰ লগত বিয়া হ'বনে? কি কয় ছাৰ, আপাৰ লগত কিয় বিয়া নহ'ব? কাৰে ভাই? কাৰ হ'ব আৰু, মোৰ ভণ্টি ছাৰ। ঠিকে আছে দে, মই আৰু ভাবছিলো তোৰ মামাৰে আপাৰ লগত বিয়া নেকি। আজি মই তহঁতক কেইটামান প্ৰশ্ন সুধিম, এনে নৰ্মেল প্ৰশ্ন, উত্তৰ দিব লাগিব। অ'কে ছাৰ। দে বোলা, তই প্ৰথমতে কচোন, যদি এটা চাকৰে এটা কাম কৰাওঁতে 1 ঘণ্টা সময় লয়, দুটা চাকৰে সেইটো কাম কৰাওঁতে কিমান টাইম ল'ব? কমচে কম 3 ঘণ্টা ছাৰ। 3 ঘণ্টা? কেনেকৈ? ছাৰ, আপোনাৰ মোৰতো বুদ্ধিয়ে নাই, সেনেতে কথা পাতি বেছি সময় নষ্ট নকৰিব। হয় নেকি? দে ঠিকে আছে। দে এইবাৰ এইটো কচোন, তোৰ লগত ধৰা 10টা আপেল আছে, সুখনে ধৰা তোৰ পৰা 5টা আপেল কাঢ়ি লৈ গেল, তোৰ হাতত কেইটা আপেল থাকিব? ছাৰ, সঁচাই কৈছো, এইটো ঘটনা হ'লে আমাৰ মাজত এখন যুদ্ধৰ আৰম্ভ হ'ব। দে বোলা, এতিয়া আমাৰ ব্ৰেইনটোৰ বিষয়ে অলপমান কচোন। ছাৰ, আমাৰ ব্ৰেইনটো বাৰমুদা ট্ৰায়েংগেলৰ দৰে, ইনফৰমেশ্যন যায় কিন্তু ঘূৰি নাহে। ছাৰ, এই পৃথিৱীত ভগৱান আছে? সুখনে, এই পৃথিৱীত ভগৱানে নাই, গম পাইছানে? কিন্তু কেনেকে ছাৰ? তই আজিকালি কেতিয়াবা ভগৱানক দেখছে নে? নাইতো ছাৰ। আজিকালি কেতিয়াবা ভগৱানক লাৰি পাইছে নে? লাৰিও পোৱা নাই ছাৰ। তেতিয়াহ'লে সেইটোৱে প্ৰমাণ যে ভগৱান নাই। ছাৰ, মই আপোনাক এটা প্ৰশ্ন সুধিম। কি প্ৰশ্ন ভোলা? ছাৰ, আপুনি কেতিয়াবা আপোনাৰ ব্ৰেইনটোক দেখছিনে? নাই দেখা। কেতিয়াবা ব্ৰেইনটোক লাৰি পাইছিনে? নাই পাৱা। ছাৰ, সেইটোৱে প্ৰমাণ আপোনাৰ যে ব্ৰেইন নাই। দে বোলা, এবাৰ কচোন মধ্যাকৰ্ষণ শক্তিৰ উদাহৰণ এটা দি। ছাৰ, মই যদি আপোনাক এটা ওখ বিল্ডিঙৰ ওপৰৰ পৰা ঠেলা মাৰি দিওঁ তলত, তেতিয়া আপুনি তলত পৰি মৰি যাব। সেইটোৱে হৈছে মধ্যাকৰ্ষণ শক্তিৰ উদাহৰণ। চলিহাত, দেখছেনে ভোলাই ঘৰত কিমান পঢ়ে, শিকপিয়াৰ পৰা অলপ। ছাৰ, মই ইমানো নপঢ়ো ঘৰত। দে চলিহাত, মই এতিয়া যাওঁ দে। আৰু ভোলা, তোক যাতে মই পৰীক্ষাত নকল কৰা নেদেখো। ছাৰ, ময়ো ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম আপুনি যাতে মোক নেদেখে। ৰ বেটা, তোক পৰীক্ষাত দেখি আছো ৰ। দেখিবি যাৱে লেবেল মাষ্টাৰ।